আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই বনাম চানা খুৰমা। তাৰ কাৰণে কি লাগে আৰু কেনেকৈ বনাওঁ আহকচোন চাওঁহি। তাৰ কাৰণে মই লৈছোঁ 250 গ্ৰাম পনীৰ, 1 কাপ চেনি লৈছোঁ আৰু কেইটামান ইলাইচি লৈছোঁ। এতিয়া মই পনীৰটো এপাত চাকুৰে মাজেদি এনেকৈ দুই ভাগ কৰি ল'ম এনেকৈ, আৰু সৰু সৰুকৈ পিচ কৰি ল'ম। পিচকেইটা এক চাইজত কৰিব, এক চাইজত হ'লে দেখিবলৈ ভাল লাগে। এতিয়া গেছত এখন কেৰাহী বহাই দিছোঁ আৰু চেনিখিনিও দি দিছোঁ। যিহেতু চেনি 1 কাপ লৈছিলোঁ, এতিয়া পানী আধা কাপ ল'ম। গেছৰ ফ্লেমটো মই হাইত ৰাখিছোঁ আৰু এনেদৰে কণ্টিনিউৱাছলি লৰাই থাকিব লাগিব চেনি পানীখিনি আঠা হোৱালৈকে এনেকৈ লৰাই থাকিম। এয়া চেনি পানীখিনি উতলিব লৈছে। এতিয়া মই হেতা পাতে অলপ চাম আঙুলিৰে, আঠা হৈ গৈছে, চেনি পানীখিনি ৰেডি হৈ গৈছে। এতিয়া মই ইলাইচিকেইটা ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ আৰু দি দিছোঁ চেনি পানীখিনিতে, এটা ধুনীয়া ফ্লেভাৰ আহে। এতিয়া মই পনীৰৰ পিচখিনিও দি দিম চেনি পানীত। পনীৰৰ পিচখিনি দিয়াত মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। এয়া গোটেইখিনি দি হৈ গ'ল। এতিয়া ভালদৰে মিক্স কৰি ল'ম চেনি পানীখিনিৰ লগত আৰু এনেদৰে কণ্টিনিউৱাছলি আমি লৰাই থাকিব লাগিব যেতিয়ালৈকে চেনি পানীটো ডাঠ হৈ নাহে। এনেকৈ লাহে লাহে লৰাই থাকিম। এতিয়া মই ডাঙৰ চামুচেৰে 1 চামুচ গোলাপ জল দিছোঁ, তেতিয়া ফ্লেভাৰটো বহুত ধুনীয়া হয়, ভাল চেণ্ট আহে। এয়া চেনি পানীখিনি ধুনীয়াকৈ উতলিব লৈছে। আমি এনেকৈ লাহে লাহে লৰাই থাকিম। গেছটো মিডিয়াম ফ্লেমতে আছে। এয়া দেখিছেনে, চেনি পানীখিনি ধুনীয়াকৈ নাইকিয়া হৈ আহিছে, ডাঠ হৈ আহিছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু কেৰাহীটো নমাই লৈছোঁ। কেৰাহীটো নমাই এনেকৈ কণ্টিনিউৱাছলি লৰাই থাকিম। চেনি পানীখিনি আৰু ডাঠ হৈ যাব ঠাণ্ডা হোৱাত। এয়া দেখিছেনে, চেনি পানীখিনি ঠাণ্ডা হোৱাত কিমান ধুনীয়াকৈ ডাঠ হৈ গৈছে। আমি এনেকৈ লৰাই থাকিব লাগিব। এয়া চাওকচোন কিমান ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে, চেনি পানীখিনি ডাঠ হৈ আহিছে। আমি আৰু লৰাই থাকিম। তেতিয়া পনীৰৰ পিচকেইটাও ধুনীয়াকৈ এটা এটা হৈ যাব, যিহেতু এতিয়া গাত লাগি আছে। এয়া চাওক কিমান ধুনীয়াকৈ এটা এটা হৈ গৈছে ঠাণ্ডা হোৱাত। আমাৰ পাৰফেক্টলি হৈ গৈছে চানা খুৰমা। এতিয়া আপোনালোকক ছাৰ্ভ কৰি দেখাই আছোঁ। এয়া আমাৰ চানা খুৰমা ৰেডি হৈ গ'ল। কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? আপোনালোকেও ট্ৰাই কৰিবচোন যিসকলে ট্ৰাই কৰা নাই। ঘৰতে কিমান কম সময়তে কম বস্তুৰে আমি দোকানৰ দৰে চানা খুৰমা বনাব পাৰোঁ। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰক আৰু খাই চাওক, খাবলৈ বহুত ভাল হৈছিলে। আজি মোৰ ভিডিঅ'টো আৰু কাৰ চানা খুৰমা খাই ভাল লাগে জনাবচোন। আপোনালোকে বনাবচোন যিসকলে ট্ৰাই কৰা নাই। কিমান কম সময়তে কম সামগ্ৰীতে আমি দোকানৰ দৰে বনাব পাৰোঁ। আপোনালোকে বনাই এবাৰ সোৱাদ লওক। আৰু আজি যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুন মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব।